মই আছো শিৱসাগৰত চৈধ্য ক্লাছ 8ত পঢ়ে কিন্তু আমি ফালি আছো একেলগে নমস্কাৰ বন্ধু বান্ধৱীসকল মই পাপু দাসে পাপু ব্লগছত আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে শৰীৰ সুস্থ আছে আৰু আপোনালোকৰ মৰম চেনেহত মই বৰ্তমান সুস্থ হৈ আছোঁ বন্ধু বান্ধৱীসকল আজি মই গৈ আছোঁ নিউজ 18 আসামৰ উদ্যোগত অনুষ্ঠিত হোৱা কনকলতা বৰুৱাৰ বঁটা 2021 যি প্ৰদান কৰা অনুষ্ঠান আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজন কৰা হৈছে আৰু মই তালৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তাত কোন কোন আহিব বা তাত কেনে ধৰণৰ বাৰবৰণীয়া অনুষ্ঠান আয়োজন কৰা হ'ব সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মই এতিয়া গৈ আছোঁ হয়তো 3:30 পৰা তাৰ অনুষ্ঠান আয়োজন হ'ব মই গৈ লওঁ আপোনালোকক কি দেখুৱাব পাৰোঁ কোন কোন আহিব সকলোখিনি তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বান্ধৱীসকল আজি এই অনুষ্ঠানত 45 জন ব্যক্তিক প্ৰদান কৰা হ'ব কনকলতা বৰুৱা বঁটা 2021 আৰু এই অনুষ্ঠানত আজি আপোনালোকে সকলোৱে পৰিচিত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাকো এই কনকলতা বৰুৱা বঁটা 2021 প্ৰদান কৰা হ'ব ইয়াৰ উপৰিও জনপ্ৰিয় আৰ জে পাহিবাকো এই বঁটা প্ৰদান কৰা হ'ব আৰু বেহাবৰী আউটপোষ্টৰ মোহন নামেৰে জনপ্ৰিয় দীপজ্যোতি কেওট আৰু ৰিচা চেত্ৰীকো আৰু বৰ্তমান অসমৰ চিনেমা হলত তুলপাল লগাই থকা বুলু ফিল্মৰ পৰিচালক হিমাংশু প্ৰসাদ দসাকো এই বঁটা প্ৰদান কৰা হ'ব তাৰ উপৰিও বাবু ভাতখালা নামেৰে খ্যাত কমেণ্ট ৰাইটাৰ নাজিম আহমেদকো এই বঁটা প্ৰদান কৰা হ'ব আৰু তাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত নাম থকা আৰু নিজৰ পৰিদৰ্শতা নিজৰ কৰ্মৰে পৰিচয় দিয়া ব্যক্তিসকলক 39 জন ব্যক্তিক এই কনকলতা বৰুৱা 2021 বঁটা প্ৰদান কৰা হ'ব আৰু মই অনুষ্ঠানলৈ গৈ আছোঁ এই অনুষ্ঠান অতি সুন্দৰ আৰু অতি বৃহৎভাৱে বৰ্ডিং খেলপথাৰত আয়োজন কৰা হৈছে আৰু তাত কি বা আৰু কোন আহিব সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ সুন্দৰ কণ্টেণ্টবোৰ লৈ আপোনালোকৰ আগত উপস্থিত থাকিম সেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বন্ধু বান্ধৱীসকল মই এয়া শিৱসাগৰৰ বৰ্ডিং ফিল্ডত আয়োজিত নিউজ 8 আসামৰ যি অনুষ্ঠান কনকলতা বৰুৱা বঁটা 2021 সেই অনুষ্ঠান মই উপস্থিত হ'লোঁ আজি এই বঁটা কোন 45 জন পাব আৰু কি হ'ব অনুষ্ঠানত সকলোখিনি আপোনালোকক দেখাই আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব Dr. Purajit Giri. লগতে চেনেল সাধুৰে সন্মান জনোৱা হৈছে ডক্টৰ পুৰজিত গিৰি শিৱসাগৰ ঐতিহাসিক খেলপথাৰৰ উপস্থিত থকা প্ৰতিগৰাকী ৰাইজলৈ অনুৰোধ জনোৱা হ'ল যে নিস্বাৰ্থভাৱে সমাজ সেৱা কৰি অহা এইসকল ব্যক্তিক উৎসাহ আৰু উদ্দীপনা জনাবলৈ তেওঁলোকৰ এই কামক সন্মান জনাবলৈ এটা হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ গ্ৰহণ কৰিবলৈ এয়া আমাৰ মাজত মঞ্চত আহি উপস্থিত হৈছে সংবাদ মাধ্যমৰ এখন অতিকৈ চিনাকি আৰু জনপ্ৰিয় লগতে সকলোৱে ভাল পোৱা ব্যক্তি
চক্ৰপাণী পৰাশৰ এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে চক্ৰপাণী পৰাশৰ কনকলতা বঁটা প্ৰাপক চক্ৰপাণী পৰাশৰ এটা জোৰকৈ হাত চাপৰি যিহেতু এই বঁটা যি কনকলতা বঁটা অশেষ কষ্টৰ ফলত তেখেতে এই বঁটা পাবলৈ সক্ষম হৈছে আৰু এইফালে আছে আমাৰ শংকৰ অসমৰ প্ৰতীক বল আমাৰ শংকৰে দিব আৰু যিখন স্মাৰক পত্ৰ মই নজিবুল্লাহ ডাঙৰীয়া দিব পৰা অনুৰোধ কৰিছোঁ আমাৰ মাজত আপোনালোক সকলোৰে মৰমৰ আপোনালোক সকলোৰে প্ৰিয় আপোনালোক সকলোৰে এটা পৰিচিত কণ্ঠৰ অধিকাৰী প্ৰণামিকা ভূঞা আৰ.জে. পাহি আৰু আৰ.জে. পাহি কনকলতা বৰুৱা 2021 শ্ৰেষ্ঠ ৰেডিঅ' হাত চাপৰি হ'ব লাগে আপোনালোক আটাইৰে প্ৰিয় আৰ.জে. পাহিৰ বাবে আৰ.জে. পাহি ডাঙৰীয়ালৈ সম্বৰ্ধনা জনাইছে বিশেষ সমাজৰ ইছমাইল তামুলী আৰু সাংবাদিক জাইনুল আহমেদ ডাঙৰীয়াই আৰু আমাৰ কৰ্মকৰ্তা আমাৰ নিয়োজিত কৰ্মকৰ্তাসকলক চাপি আহিব বাবে অনুৰোধ জনাইছোঁ আৰু ইয়া এখন গামোচৰে তেখেতক সন্মান জনাইছে প্ৰাগ চেনেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিফ আহমেদে তাৰপিছত এখন চেলেঞ্জ চেনেলৰ সন্মান জনাইছে টাইম এইটোৰ ভিডিঅ' জাৰ্নেলিষ্ট আৰবাজ আহমেদে আৰু তাৰপিছত এটা জাপিয়ে তেখেতক সম্বৰ্ধনা জনাব প্ৰতিনিধি টাইমৰ ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আহমেদে আৰু যি কনকলতা বঁটা সেই বঁটাটি আগবঢ়াব প্ৰতিনিধি টাইমৰ শিৱসাগৰৰ সাংবাদিক মুজাকিৰ আহমেদ সকলোৱে গোটেই বস্তুটো নাজানে চাগে যিটো সংলাপ ছ'চিয়েল মিডিয়াত বা টেলিভিশ্যনত ফেচবুকত প্ৰপিছিল সেই সংলাপটো মোৰ গোটেই প্ৰতিবেদনৰ প্ৰায় 1 মিনিট 29 ছেকেণ্ডৰ পাছৰহে আছিল প্ৰথমে সংলাপকেইটা অলপ বেলেগ আছিল সেই সংলাপকেইটা মই কোৱাও নহয় কাৰণে মই অলপ পাহৰিছোঁ সেই সংলাপকেইটা প্ৰথম চাগে এনেকুৱা আছিলে বাবু মই নোৱাৰোঁ মোক লৈ যোৱা তুমি বিহীন এটা এটা মুহূৰ্তই আঘাত দিছে মোক নিবানে নহ'লে মই ধনশিৰিত জাপ দিম এনেকুৱা আছিলে পিছৰ যিটো সংলাপ বেছি হিট কৰিলে বা সকলোৱে ভাল পালে সেই সংলাপটোহে মই মূলতঃ ক'ব বিচাৰিছোঁ ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 16 এইবাৰ মেট্ৰিক দিব মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা আৰু এয়া হৈছে এটা আচুতীয়া পৰিচয় নাজিৰৰ আৰু এই বঁটা গ্ৰহণ কৰি আছে নাজিৰ আহমেদে
চিনাকি মানুহকেইটা ভিডিঅ'টো চাওঁ আৰু এইপিনেও নামটো চিনাকি মানুহকেইটাতো ফোন চাওঁ বৰ্তমান কুমাৰ দেৱীক দেৱতাটি প্ৰদান কৰি আছে নাৰায়ণপুৰৰ বাবে ৰাইজ এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে যিটো তেওঁলোকে নিস্বাৰ্থভাৱে নিৰ্ভীকভাৱে সংবাদ মাধ্যমত জড়িত হৈ আছে আৰু ৰাইজৰ বাবে ৰাইজৰ পক্ষত সদায় থিয় হৈ থাকে এই ধৰণৰ ব্যক্তিসকলক অনুপ্ৰেৰণা জনাবৰ বাবে আপোনালোকে মন আৰু ভাল পাবৰ যথেষ্ট ইয়াৰ মাজত বাবু নাৰায়ণপুৰ শ্ৰেষ্ঠ বাতৰি পৰিৱেশক ডিজিটেল ভিডিঅ' আজি এই অনুষ্ঠানত আমি এখন পুৰাই গামোচাৰে সম্পূৰ্ণতা জনাম গোটেইখন গৈ মানুহে চাই কিন্তু ইয়াত মাইক কিনিব আৰু ষ্টেজত পোৱাৰ বা মঞ্চত পোৱাৰ অভ্যাস একেবাৰে নাই কেমেৰাটো ওলালেহে কথা কিনিব তো হয়তো বহুতৰে তেনেকুৱা যি কি নহওক মই ভাবোঁ যে বাধা বিঘিনি নেওচি ভাল পোৱাটোহে আচল ভাল পোৱা বুলি প্ৰেমৰ কবিতাবোৰ পঢ়ি থাকে আপোনাৰ সঁচাকৈ কলিচাখন ভঙা মই মাজে মাজে কওঁ কলিচাখন ভাঙিব কলিচাখন নাভাঙিলে কেনেদৰে বুজি পাব মই ইউনিট চাই কৈছে যিহেতু কবিতাৰ কথা মই বাতৰিৰ কথা নকওঁ কাৰণ আপোনালোকে বাতৰি আজিকালি শুনিয়ে থাকে আমি বিভিন্ন বাতৰিবোৰে আপোনালোকক দিওঁ আৰু জগতৰ টাউনি মুখা গালিবোৰো খাওঁ কমেণ্টত আপোনালোকে যিমান গালি দিয়ে সকলো তথ্য কৰোঁ এটা কবিতাকে কৰিছোঁ কবিতা নহয় আচলতে মোৰ মনৰ কথা বহুতে শুনিছে আৰু বহুতে হয়তো শুনা নাই এইদৰে কৰিছে যদি হঠাৎ কেতিয়াবা আকৌ চাইন কৰি তোমাৰ মনে মনত কেনেকৈ উঠিব তোমাৰ ওচৰত একোটা গৰম তেজ আহিব ডাঙৰ অধিক জমা হ'ব আৰু কিয় তেতিয়া নিজৰ মগজ নাৰিব চলা কৰিব পাৰে বুলি ক'ব পাৰে না সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ আপোনালোকে দেখি থাকিব আৰু ইয়াত এতিয়া আপোনালোকে সুন্দৰ ডেন্সবোৰ দেখিছে আমাৰ দ্বীপ আছে দ্বীপ আমনি লাগিছে নি এতিয়া থাকি থাকি কিমান টাইমৰ পৰা আছে আমনি অকণমান লাগিছেও কিন্তু হ'লেও ফূৰ্তিও হৈছে তাৰ মাজত ডিম্পু চোৱা এক্সাইটিংটো আছে ন ডিম্পু প্ৰাইজ লোৱাটো এক্সাইটিং আছে ঠিক আছে কিন্তু আমি ফালি আছোঁ একেলগে দেই পূৰা ইমানো ভাগৰি লগা নাই ইমান বৰিঙো লগা নাই পূৰা বিন্দাছ দি আছোঁ ঠিক আছে তেনেহ'লে মই আপোনালোকৰ ভিডিঅ'বোৰ ধুনীয়া ধুনীয়া ভিডিঅ' ডেন্সবোৰ মই আপোনালোকক বাদ দি আছোঁ চাই থাকিব মিঠাইটো বনোৱাৰ প্ৰচেছটো বহুত বেলেগ কিন্তু খাইটো বেছি ভাল লাগে নহয় জানো গতিকে সেই এবাৰ প্ৰিয় ডাইলগটো তেওঁ তেতিয়াহে ক'ব যেতিয়া আপোনালোকে অলপমান চিঞৰিব মানে নাই এইফালৰ যুৱচামৰ একেবাৰে শক্তি কম আছে এইটোৱে শক্তি গতিকে ডিম্পু বৰুৱা আপোনাৰ পৰা অলপমান জানিব বিচাৰিছোঁ কিন্তু
ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ এইটো মানে কি নাজানো হিন্দী না অসমীয়া না কি নাজানো কওঁ আৰু সেই দোস্তো স্বাগতম জনাইছোঁ আপোনালোকক মানে ৱেলকাম টু মাই ছেকেণ্ড চেনেল কিন্তু এইটো চেনেল নহয় ৱেলকাম টু নিউজ 8 বৰ ডাঙৰ বিশাল মঞ্চলৈ আপোনালোক এতিয়া প্ৰথমতে বহুত ধন্যবাদ নিউজ 8 যে মোক যে এই সন্মান কনকলতা বুলি ক'লে যিটো মানে কি ক'ম যে কিন্তু আজি এনেকুৱা লাগিছে যে সঁচাকৈ কিবা এটা কাম যদি পুৰা মনৰ বিশ্বাস ৰাখি পুৰা একদম জচত কৰি থকা যায় তাৰ প্ৰতিফল পোৱা যায় আৰু কনকলতা বঁটা মই পাই মই এইটোৱে ভাবিলোঁ আৰু অনলি মোক নহয় সকলোখিনি মানে বিভিন্ন কেটেগৰীৰ মানুহক দিছে তো এইটোৰ পৰা প্ৰমাণ যে যদি যোনে যি কাম কৰি আছে যদি সকলোৱে এই কামটো একদম ভালকৈ কৰি যায় একদিন না একদিন মানে কিবা এটা পায় আৰু মানে তোমাৰ বহুত ভাল পালোঁ মানে জোচ এটা ভাল পালোঁ বঁটাই জোচ দিয়ে আৰু এই জোচটোৱে পালোঁ এতিয়া বঁটাটো লৈ লওক নাহিলে আৰু আজিলৈকে নাথাকে একো এটা মোবাইলে থাকে সৰু এনেকুৱা মোবাইলটো লওঁ আৰু পিছফালৰ কেমেৰাটোৰে কাৰণ আগফালৰ কেমেৰাটো অলপমান মানে ঘাটি আহে ঠিক নহয় এনেকৈ আৰম্ভ কৰোঁ হেই দোস্ত মই আছোঁ শিৱসাগৰত আৰু আৰম্ভ কৰিব লৈছোঁ এটা মানে বম ভিডিঅ' এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোক কি বঁটা দিয়ে চাওঁ দেয়া এই জনক তেখেত এখন পুৰাণ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই নিজে কৰিছোঁ সঁচাকৈ খুব মৰমীয়া নহয় জানো ব্যক্তিগৰাকী বহুতে প্ৰথমবাৰৰ বাবে লগ পাইছে খুব মৰমীয়া খুব সহজ সৰল আৰু তেওঁ এই ব্যক্তিত্বৰ বাবেই তেওঁ আজি এই মঞ্চত গ্ৰহণ কৰিছে শ্ৰেষ্ঠ ইউটিউবাৰ অধিকসমূহৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে সবেই দিলে আমাৰ যিমান ঐতিহ্য আছে সবেই দিলে তেখেতক সন্মান দিয়ক এয়া মঞ্চত বিহু বৰুৱা আৰু নিউজ 8 ফালৰ পৰা তেখেতৰ একদম আৰু ইমান এটা সন্মানজনক বঁটা আৰু ইমান মানুহে মানে মোক আজিকালি চিনি পোৱা হৈছে তো অলপ মানে ভয়ো লাগে যে কিবা এটা ভিডিঅ' বনাই দিম কিবা হাংগামা হৈ যাব কাৰণ ইমান তেনেকুৱা চিৰিয়াছ বা ইমান মহান কাম একো কৰা নাই আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে সকলোৱে ভিডিঅ' বনাই তো সকলোকে এটা উৎসাহ যে ভিডিঅ' বনাই যাওক কিন্তু ইমান মানুহে মৰম দিছে তো সদায় চেষ্টা কৰোঁ যে এই মৰমখিনিক যাতে এটা বিনিময় কিবা দিব পাৰোঁ ভাল টপিকৰ ওপৰত বা নেদেখা ঠাই দেখাব পাৰোঁ বা সেই ফিলিংছটো দিব পাৰোঁ মই ক'ৰবাত গ'লে যে কালি ধৰক ৰাতি আহিছোঁ যে বহুতে ৰাতি আহিব নাই কাজিৰঙাৰ মাজেৰে ৰাতি 4টা বজাত আহিলোঁ কেনে লাগে সেই ফিলিংছটো দিব চেষ্টা কৰোঁ আৰু এই আৰু এতিয়া পিতলৰ গড় দিছোঁ আজিলৈকে মই গড় বহুত দেখিলোঁ কাঠত দেখিছোঁ পিতলৰ এইটো যদি সোণৰ হ'ল হয় 2 কোটি মান টকা আৰু এই নিউজ এটা পোৰ্টেল চেনেল হয় বহুতে ভাবে যে পোৰ্টেল চেনেলে ডাঙৰ বিশেষ একো কৰিব নোৱাৰে কিন্তু এইটো এটা প্ৰমাণ যে এটা পোৰ্টেল চেনেলে কিমান ডাঙৰ এটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে
আশা কৰোঁ এনেকুৱা ভাল ভাল নিউজ দি যাওক আৰু এনেকুৱাকৈ যাতে অহা বছৰলৈকে পুনৰ কনকলতা যিটো কনকলতা স্বাধীনতা সংগ্ৰামী জানোৱে তেখেতৰ নামটো যিহেতু জড়িত হৈ পৰিছে তো এই এৱাৰ্ড শ্ব'টো যাতে আৰু ডাঙৰ হৈ থাকে অহা বছৰলৈকে যাতে মস্ত ডাঙৰ এখন পথাৰত পাতিব লগা হয় 1 লাখ মানুহ হয় তাৰে আশা কৰিছোঁ থেংক ইউ বন্ধু বান্ধৱীসকল আজি প্ৰগ্ৰেমটো মই ইমানতে সমাপ্ত কৰিলোঁ আপোনাক যিখিনি দেখুৱালোঁ চাই হয়তো ভালেই পালে যদি ভাল পালে তেনেহ'লে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ আগলৈ আগবঢ়াই দিব আৰু চেনেলটো লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰোঁ আকৌ এটা নতুন ভিডিঅ' লৈ মই পাপু দাসে পাবু লগ উপস্থিত আশাৰে আজিলৈ বিদায় মাৰিলোঁ ধন্যবাদ